এন্ড্ৰইড যিবিলাক মোবাইল যিটো প্ৰচেছিং সফটৱেৰ বেলেগ বেলেগ কোম্পানীয়ে লগ লাগি মোবাইলটো হৈছে আইফোনটো একচুৱেলি গেমৰ কাৰণে বেষ্ট যিবিলাক ছোৱালী মোক গুৰুত্ব নিদিয়ে ন সেইবিলাকে মোক ৰাস্তা দেখি মাতে আজি কি হাই এভৰিৱান গুড মৰ্নিং আজি মই দেখাম মই আইফোন 11 টো কিয় চইচ কৰিলোঁ So friends, এক নম্বৰ কাৰণটো হ'ল সেইটো হৈছে Realme 5 Realme যিটো 5 বা এন্ড্ৰইড যিবিলাক মোবাইল সেইবিলাক সাধাৰণতে মোবাইলটো এটা Realme মোবাইলটো Realme বনাইছে কিন্তু ইয়াৰ যিটো প্ৰচেছিং হওক বা সফটৱেৰ এইবিলাক বেলেগ বেলেগ কোম্পানীয়ে লগ লাগি Realme মোবাইলটো হৈছে কিন্তু এটা আইফোনটো অনলি আইফোনে বনাইছে অৰ্থাৎ এপলে বনাইছে ইয়াৰ সফটৱেৰ হওক প্ৰচেছিং হওক গোটেই মোবাইলটো হওক কেমেৰা হওক যিমানখিনি সব আইফোনে অকলে বনাইছে 2 নম্বৰ ফোনটো একচুৱেলি গেমৰ কাৰণে বেষ্ট আপুনি গেমটো যদি ৰাতিপুৱা বা গধূলিলৈকে খেলি থাকে কেতিয়াও আইফোনে হেং নামাৰে গতিকে যি হ'লে গেম খেলে ইচ্ছা কৰিলে আপুনি আইফোনটো ক্ৰয় কৰিব পাৰে মিছা মোৰ হিচাপত আপুনি যদি গেম খেলে ন আইফোনটো লৈ আহক কিনি পিনি আইফোনটো আপোনাৰ কাৰণে বেষ্ট হয় আৰু 3 নম্বৰ হ'লে কেমেৰা কোৱালিটি ইয়েছ মই ভিডিঅ' কৰিবৰ কাৰণে আইফোনটো লৈছোঁ আৰু নহ'লে মই যদি এজন সাধাৰণ ব্যক্তি হয় নিশ্চয় মই আইফোন নিকিনো আপুনি যদি এজন সাধাৰণ ব্যক্তি আইফোন 600 কাৰণে লাগে মোৰ হিচাপততো আইফোনটো আপুনি নিকিনিবৰ কাৰণে আইফোনটো আপোনাৰ প্ৰয়োজন নাই আইফোনত এনেকুৱা বহুত কাম আছে যিবিলাক কাম এণ্ড্ৰইডে পাৰে আইফোনে নোৱাৰে গতিকে আইফোনটো পাৰিলে আপুনি নল'ব যদি আপুনি 600 কাৰণে ল'ব বিচাৰিছে বা এনে 600 কাৰণে ল'ব বিচাৰিছে আইফোনটো ল'ব নালাগে কাৰণ মই ভিডিঅ' কৰিবৰ কাৰণেহে আইফোনটো লৈছোঁ একচুৱেলি অনলি ভিডিঅ' তাৰ বাবে মই আইফোন লৈছোঁ এণ্ড চিকিউৰিটি আৰু চিকিউৰিটি কথা ক'বলৈ গ'লে এতিয়া এইটো হ'ল মোৰ Realme 5 হয় আৰু যদি মই ফেচ লক এটা দি থওঁ ফেচ লকটো দি মই ৰাতি টোপনি যাওঁ কোনোবাই যদি সেই ফেচ লকটো খুলিব বিচাৰে এতিয়া যদি এনেকৈ মই টোপনি গৈ আছোঁ ন চ' এনেকৈ যদি কৈ দিয়ে তথাপি কেতিয়াবা কিছুমান মোবাইলত খোল খাই যায় কিন্তু আইফোনতো ফেচ লক আছে এইটো কেতিয়াও খোল নাখায় ইয়াত মানে কি ক'ম এই চকু যিটো ৰেটিনালৈকে মানে স্কেন কৰে তাৰপিছতে আইফোনৰ যিটো লক সেইটো খোল খায় ভাবি চাওক কিমান এটা হেৰি 3 নম্বৰ টপিক পালোঁগৈ চাহটো খাই লওক গৈ আছোঁ তাৰ পৰা 4 নম্বৰ কাৰণটো হ'ল মই আইফোন কিনিব গৈছিলোঁ তেতিয়া মই ধুনীয়াকৈ কেছ দি লৈছোঁ বাৰু আইফোনটো ঘৰত আনিলোঁ ঘৰত আনি তেওঁলোকে মানে ফাৰ্ষ্টতে মোক জিঅ' চিম ফোন খুৱাই দিলে এতিয়া মই আইফোনটো হাতত লৈ ফুৰিবলৈ ভয় লাগিছিলে প্ৰথম 2 দিন কাৰণ ইমান দামী এটা ফোন মানে লৈ ফুৰিবলৈ ভয় লাগিছিলে হাতত আৰু সেইকাৰণে মই 2 দিন ধৰি ঘৰত পেলাই থৈছিলোঁ আৰু বিভিন্ন কামত মই ওলাই গৈছিলোঁ এবাৰ এনেকুৱাও হৈছিলে যে মই আইফোনটো ঘৰত থৈ গ'লোঁ সৰিয়হ পিচিবলৈ পঠিয়ালে মই সৰিয়হ পিচিবলৈ গুচি গ'লোঁ ৰাতি মোৰ 9টা বাজিল এতিয়া মই মোবাইল নিয়া নাই মায়ে নাজানে নহয় মোবাইল নিছিলে নাই নিয়া ঘৰত ফোন কৰি পাগল হৈ গৈছে 15টা মিছ কল হৈ গৈছে আনকি দেউতা পাই গ'লগৈ তাত গৈ পিনি মানে এইটো ক'ব বিচাৰিছোঁ যে মই আইফোন লৈ 600 কাৰণে লোৱাই নাই এইটো কনফাৰ্ম আপোনালোকক দেখাব বিচাৰিছোঁ যে আইফোনটো লৈ মই 2 দিন ঘৰত থৈ দিছোঁ মানে ভয়তে থৈ দিছোঁ ইমান দামী এটা ফোন মই চুইয়ে পোৱা নাছিলোঁ 50,000 টকা মোবাইল মই চুইয়ে পোৱা নাই 5 নম্বৰ কাৰণটো হ'ল আইফোনে এটা বেলেগ লেভেললৈ আপোনাক লৈ যায় সঁচা কথা কৈছোঁ যিবিলাক মানুহে মোক ঠেলা হেঁচা কৰি ৰাস্তাত পেলাই দিয়ে যিবিলাক ছোৱালী মোক গুৰুত্ব নিদিয়ে ন সেইবিলাক ছোৱালী বা মানুহে মোক ৰাস্তা দেখি আজি কি তুমি আইফোন কিনিলা শুনিছা আইফোন কিনিলোঁ পাৰ্টি দিবা আকৌ আজি পাৰ্টি দিবা পাৰ্টি কি মই খানা দিম বেয়া কৈছোঁ নেকি খানা দিম বুলি ক'লোঁ মানে মই 5 নম্বৰ কাৰণ আইফোনে আপোনাক কেনেকুৱা লেভেললৈ লৈ যায় আৰু 6 নম্বৰ কাৰণ চ' ফ্ৰেণ্ডছ 6 নম্বৰটো কাৰণ হৈছে ফাষ্ট মোবাইলটো বহুত বেছি ফাষ্ট আপুনি যেতিয়া পেটাৰ্ণ লকটো খুলিব ন 500 ডিজিট দিব ইমানে ফাষ্টকৈ খোল খাই না ভাবিব নোৱাৰে আৰু যেতিয়া মই ভিডিঅ' এডিট কৰোঁ ন ইমানে মজা ফাষ্ট এডিট হয় সাধাৰণতে এটা ভিডিঅ' মোৰ 3 ঘণ্টামান লাগে এডিট কৰোঁতে কিন্তু এইটো মোবাইলত সাধাৰণতে আধা ঘণ্টা 1 ঘণ্টাত মানে এডিট হৈ যায় বহুত বেছি ফাষ্ট বহুত বেছি স্মুথ হয় বহুত বেছি ভাবিব নোৱাৰে এটা মোবাইলটো টিপি থকা নালাগে মানে ইমান ধুনীয়া লাগে আৰু কেতিয়া সময় যাব গমেই নাপাব এইটো মোবাইল যদি কোনোবাই ভাল ফিলিংছত টিপিব বিচাৰে ন ইনষ্টাগ্ৰাম ফেচবুকৰ কাৰণে ফিলিংছত ৰিলছ বনাব বিচাৰে কোনোবা ছোৱালী ল'ৰাই এইটো দিনটো টিপি থাকিব সিহঁতি গম নাপায় কেতিয়া দিনটো চ' এতিয়া মই কৈ আছোঁ আপোনালোকৰ 7 নম্বৰ কাৰণটো হ'ল যে আমি কোনোবা এখন ফৰ্ম যদি আমি ক্ৰমত বা গুগলত ফিল আপ কৰি থাকোঁ ন ধৰা হ'ল এইখনকে ফিল আপ লৈছোঁ ধৰা হ'ল এই ৰাজপল্লৱ আৰু মই ফটো মাৰিছিলোঁ সিদিনা আমাৰ আইফোনত এইখনকে ফটো যদি মই অলপ সময় মিনিমাইজ কৰি এনেকৈ কৰি যদি মই এনেকৈ লৈ যাওঁ তেতিয়া মানে কি অলপ দেৰিকৈ যদি মই আকৌ পুনৰ সেই ফলাটোলৈ যাওঁ কেতিয়াবা মানে এই এণ্ড্ৰইডত এই একেটা পজিশ্যনলৈ নাহে ধৰা হ'ল আমি কোনো এখন ফৰ্ম ফিল আপ কৰি আছোঁ ফৰ্ম ফিল আপখন যদি কৰি থাকোঁতে ফৰ্ম ফিল আপখন কৰি থকা অৱস্থাত কেতিয়াবা মানে কি কোনোবা এটা মানে ফটো দিবলগীয়া হয় তাত পুনৰ সেই যেতিয়া ফলাটোলৈ যোৱা হয় বা সেই ৱেবছাইটলৈ যোৱা হয় কেতিয়াবা কাট খাই যায় মানে পুনৰ ফৰ্মখন ফিল আপ কৰিবলগীয়া হয় যিটো আইফোনত কেতিয়াও নহয় মানে মই প্ৰেক্টিকেল নলেজৰ পৰা কৈছোঁ দেই বেলেগত কয় নকয় নাজানো মই প্ৰেক্টিকেল নলেজৰ পৰা কৈছোঁ কিন্তু কিছুমান এণ্ড্ৰইডত আপুনি য'ত মিনিমাইজ কৰাৰ পিছত পুনৰ ঘূৰি গ'লে
পুনৰ সেই ফৰ্মখন ফিল আপ কৰিবলৈ দিয়ে, যিটো আইফোনত কেতিয়াও নিদিয়ে। আনকি আপুনি যদি এৰাতি থৈ দিয়ে মোবাইলটো তেতিয়াও নিদিয়ে মানে একেটা পজিশ্যনলৈ। আৰু 8 নম্বৰ কোৱালিটিটো হৈছে ইয়াত মেগাপিক্সেল, ইয়াত 12 মেগাপিক্সেল, iPhone 11 12, iPhone 12 12 মেগাপিক্সেল, 13 12 মেগাপিক্সেল। কিন্তু যদি আপুনি এণ্ড্ৰইড তাত আনিবলৈ যায়, এই এণ্ড্ৰইডটো একচুৱেলি 100-200 মেগাপিক্সেলৰ হয়, কিন্তু আইফোন সেই তেতিয়াৰ পৰা 12 মেগাপিক্সেল আৰু 12 মেগাপিক্সেল হয়তো হৈ থাকিব ভৱিষ্যতেও। ইয়াত কেতিয়াও কেমেৰা চেঞ্জ কৰা নহয়, কিন্তু এই 12 মেগাপিক্সেল একেবাৰে নেক্সট লেভেল এটা কেমেৰা যোগান ধৰে। মানে ৱাইড এংগল যিটো লেন্স, এই লেন্সটোৱে মানে আমি জুম কৰিব পাৰোঁ, বিৰাট বঢ়িয়াকৈ জুম কৰিব পাৰোঁ, কেতিয়াও নকপে। চাওক মই হেৰি কৰি আছোঁ, চব লৈ থাকিব আপোনাৰ, মানে আপুনি গোটেই গাৰ অংগ চংগ লৈ থাকিব, কেমেৰাটো কেতিয়াও নলয়। অলপ লৰিব পাৰে, মই যিমানখিনি লৰিছোঁ তাৰপিছত 1%হে লৰিছে। 9 নম্বৰটো কাউণ্ট কৰিছোঁ, জেগাটো চেঞ্জ কৰি লওঁ। 9 নম্বৰটো কাৰণ, আৰু এই Realme 5 ফোনটো যদি মই কিনিবলৈ যাওঁ দোকানত নতুনকৈ 2 বছৰ পিছত, দাদা Realme 5 মোবাইল এটা দিয়ক, মই 9,000 দি কিনিছিলোঁ, মই আপোনাক 9,500 টকা দিম, নতুনকৈ এটা দিয়ক। কিন্তু সেই দোকানীজনে মোক 9,500 টকা ল'লেও এই Realme 5 মোবাইলটো দিব নোৱাৰে, কাৰণ অলৰেডি মোবাইলটো বন্ধ হৈ গ'ল। এটা এণ্ড্ৰইড মোবাইল খুব বেছি এবছৰ 2 বছৰ নাথাকে, এবছৰ 6 মাহ মানে সাধাৰণতে মানে কি এণ্ড্ৰইড মোবাইলবিলাক থাকে। তাৰপিছত এটা নতুন মডেল লঞ্চ কৰি দিয়ে এণ্ড্ৰইড কোম্পানীয়ে, হ'ল। কিন্তু iPhone যদি আমি 6টো যদি বিচাৰি যাওঁ এতিয়া আজি ডেটত তেতিয়াও পাম। আৰু iPhone 11 মই আজি 2022 চনত ভিডিঅ' কৰি আছোঁ, আপোনাক কথা দিছোঁ, 2027 চনত যদি এইটো মোবাইল আপোনালোকে বিচাৰি যায় কি iPhone 11 64GB, নিশ্চয় সেইটো মোবাইল দোকানত কিনিবলৈ পাব, সেইটো 100% গেৰেণ্টি। আৰু এটা সময় হোৱাৰ লগে লগে এণ্ড্ৰইড মোবাইলে ইয়াৰ যিটো আপডেটটো দিয়া কমাই দিয়ে, যেতিয়া আপডেট দিয়া কমাই দিয়ে মোবাইলটো শ্ল' হৈ যায়, হ'লনি। কিন্তু Realme এতিয়া iPhone এতিয়া ধৰা হ'ল 6টো যদি কোনোবাই তেতিয়াই কিনা 2017-16 চনতে কিনা মানুহে যদি ফ্ৰী ফায়াৰ খেলিব বিচাৰে iPhone-ত 6টোতে, iPhone 6ত খেলিব পাৰে, কিন্তু সেই ছফ্টৱেৰটো খেলিব পাৰে, এইটো বনাই থোৱা আছে। কিন্তু এইটো হয়তো পুৰণা এটা জেটো, আপুনি জেটো মোবাইলত খেলিব পাৰিব জানো? চেমচাং জেটো মোবাইলত ফ্ৰী ফায়াৰ খেলিব পাৰিব? নিশ্চয় নোৱাৰে। এনেকুৱা কথা, মানে যিটো আপডেট iPhone-ৰ যিটো আপডেট ধুনীয়াকৈ চবতে একেলগতে কৰে, ধামাকা আপডেট কৰে আৰু লগতে কৰি থাকে, আপডেটটো আহি থাকে। যিটো এণ্ড্ৰইড মোবাইলত বয়সৰ লগে লগে আপডেটটো নাহে, কিন্তু iPhone-ত আহে, সেইটো আটাইতকৈ বেছি পৰিমাণে ভাল গুণ। তো যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি, যিবিলাক আগৰ পৰা চাইছে লাইক কৰি দিব, ভাল লাগিব। থেংক ইউ। এটা নতুন ভিডিঅ' লগ পাব, তেতিয়া ৰাজীৱক ধন্যবাদ।